সৰ্বপ্ৰথম প্ৰভুৰ ওচৰত ভগৱানৰ ওচৰত মই শতকোটি প্ৰণাম জনাওঁ আৰু আমাৰ দলীয় নেতৃবৰ্গক মই ধন্যবাদ জনাম যে মোক বিজনীবাসী ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে মোক সুযোগ দিছে, প্ৰাৰ্থী হিচাপে মোক ইয়াতে প্ৰক্ষেপ কৰিছে। আগন্তুক দিনত মোৰ সেইটো সংকল্প যে বিজনীবাসী ৰাইজক লগত লৈ পেলাই এই নামনি অসমৰ বা BTR অঞ্চলৰ BTR অসম আমি কেনেকুৱা আগবঢ়াই লৈ যাব পাৰোঁ আৰু কেনেকুৱা আমি বিজেপিৰ মিত্ৰজোঁট চৰকাৰ শক্তিশালী কৰি পেলাই গোটেই অসমবাসী ৰাইজক সেৱা আগবঢ়াব পাৰোঁ মই প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত। বিজনী ভৱিষ্যতলৈ পৰিকল্পনা বহুত আছে, আজি নকওঁ, আজি জাষ্ট মোৰ প্ৰাৰ্থী এম্বুলেঞ্চ আছে, প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে। মই এতিয়া নকওঁ, যি ক'ব ৰাইজে ক'ব। ৰাইজৰ ভয়েচ মোৰ ভয়েচ আৰু ৰাইজৰ 1,82,000 ব্যক্তি এই বিজনী LACত আছে আৰু এই 1,82,000 ভয়েচেই মোৰ ভয়েচ হ'ব। মোৰ ভয়েচেই ৰাইজৰ ভয়েচ আৰু ৰাইজৰ ভয়েচেই মোৰ ভয়েচ। মই সেইকাৰণে একো কথা নকওঁ। আপুনি মিডিয়া বন্ধু উল্টা পাল্টা কোৱেশ্যন কৰি পেলাই মোক বিভ্ৰান্তি কৰাৰ চেষ্টা নকৰিব। মই খালি আপোনাক এটা কথাই কওঁ, আপুনি মোক সহযোগ কৰক যাতে আগন্তুক দিনত বিজনীবাসী ৰাইজৰ সপোন পূৰণ কৰিব পাৰোঁ। দলে মোক দিয়ক বা বেলেগক দিয়ক, আল্টিমেটলি গেৰুৱা পদুম কমল গিৰিয়া মই বিজনী হ'বৰ কাৰণে দলে যি চিন্তা লৈ পেলাই মোক দায়িত্ব দিছে, এই দায়িত্ব যাতে গোটেই বিজনীবাসীৰ লৈ পেলাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিব পাৰোঁ, সেই কথাটোই মোৰ আজি সংকল্পবদ্ধ দৃঢ়তাৰে পৰমাত্মাৰ সহিত ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বিজনীবাসী ৰাইজৰ কামনা বা মংগল কৰিব। ৰাইজ লগত থাকিলে প্ৰতিদ্বন্দ্বিতাৰ কথাই নাহে, ৰাইজেই ৰজা।